হাই এভৰিৱান, মই বাবুৰিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা জলফাইৰ মিঠা আচাৰ। এই আচাৰটো ৰুচি বা ৰুটিৰ লগত খাবলৈ খুবেই ভাল লাগে। বিশেষকৈ ঘৰত বনোৱা আচাৰৰ সোৱাদেই বেলেগ হয়, নহয়নে? আহকচোন তেতিয়াহ'লে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈকে চাব। মই ইয়াত জলফাই লৈছোঁ। মই ইয়াত 1 কেজি প্ৰায় 1 কেজি জলফাই আছে। মই জলফাইখিনি ভালকৈ ধুই শুকুৱাই লৈছোঁ, একদম পানী নোহোৱাকৈ লৈছোঁ। এতিয়া মই এই পিহনাখনেদি পিহি পেলাই বনাম। আৰু এনেকৈও বনাব পাৰি, জলফাইখিনি সিজাই পেলাই তেনেকৈও বনাব পাৰি বা নিমখত দিও বনাব পাৰি। নিমখত দি পেলাই এৰাতি থৈ দিলে ইয়াৰ ৰংটো সলনি হ'ব আৰু কোমল হৈ পৰিব, তেনেকৈও বনাব পাৰি। কিন্তু মই এতিয়া পিহনাত পিহি পেলাই বনাম। মই এই ডাঙৰখনেৰে লৈছোঁ, ডাঙৰটোৱেদি। এইখিনি মোৰ ৰুকি লোৱা হৈ গ'ল। আৰু মাজে মাজে মই অকণমান গুটি কেইটামানো থৈ দিছোঁ, কাৰণ মিঠা আচাৰত চুপি খাবলৈ খুব ভাল লাগে। এতিয়া মই এইখিনিত নিমখ দিম। নিজৰ প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। এতিয়া ডলা এখন দিছোঁ, সুবিধা হ'ব। ৰ'দত দিলে মাজে মাজে লৰাই থাকিবলৈ সুবিধাৰ কাৰণে মই ডলাখনত দি দিছোঁ। এতিয়া এইখিনি মই ৰ'দত দি থৈ আহিম, 2 ঘণ্টামান ৰ'দত দিম। এইখিনি মোৰ জলফাই ৰ'দত দিয়া হৈ গৈছে। পানীখিনি, জলফাই পানীখিনি পূৰা শুকাই গৈছে। ঠিক এইটো ধৰণৰ, ঠিক এনেকুৱা হ'ব লাগে। জলফাইখিনি বেছি শুকাই গ'লে টান হৈ যাব আৰু আচাৰ বনাওঁতে বেয়া হ'ব। ঠিক এইটো ধৰণৰ হ'ব লাগে। এতিয়া মই ইয়াৰ মছলাখিনি প্ৰস্তুত কৰিম। মছলাখিনিৰ কাৰণে প্ৰথমতে লৈছোঁ এয়া জিৰা এচামুচ, ধনিয়া 2 চামুচ, আজৱাইন 1/2 চামুচ, কালজিৰা 1/2 চামুচ, মিঠি 1/2 চামুচ, চফ দিছোঁ 3 চামুচ, শুকান জলকীয়া কেইটা দিছোঁ। আপুনি জ্বলা পৰিমাণটো যিমান খায় সেইমতে দি দিব পাৰিব। আৰু সৰিয়হ দিছোঁ 3 চামুচ। সৰিয়হ 3 চামুচ দিলোঁ। এতিয়া মই এইখিনি অলপ ভাজি ল'ম। কেৰাহী গৰম হৈছে। মই গোটেইখিনি মছলা মই দি দিম। মছলাখিনিৰ খুব ধুনীয়া গোন্ধ ওলাইছে। এইখিনি মছলা হৈ গ'ল। মই এতিয়া নমাই থ'ম। এইখিনি
মোৰ ভজা হৈ গ'ল, মই নমাই থলোঁ এতিয়া। এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দিম, তাৰপাছত মিক্সিত ক্ৰাছ কৰি ল'ম। এয়া মই মিক্সিত ক্ৰাছ কৰি ল'লোঁ। একদম গুড়ি কৰি দিব নালাগে, মাজে মাজে অকণমান গোটাকৈ আছে। এয়া ঠিক এইটো ধৰণে। এতিয়া আচাৰখিনি বনাওঁ। সৰিয়হৰ তেল দিছোঁ, মই ইয়াত প্ৰায় 1 কাপ তেল দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। এয়া তেলখিনি গৰম হৈ আহিলে মই ইয়াতে হিং দি দিছোঁ। হিং একদম অকণমান দিছোঁ। এতিয়া আচাৰখিনি জলফাইখিনি দি দিম। এতিয়া মছলা বটি থোৱা মছলাখিনি দিছোঁ। হালধি দিছোঁ। যিটোকে মিঠা আচাৰ বনাম, মই চেনি দিছোঁ। এইখিনি মোৰ আচাৰ হৈ গ'ল। এতিয়া মই অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। যদি জ্বলা খায় অলপ সৰহকৈ দি দিব। মই এচামুচমান দি দিছোঁ। ইয়াত চেনিৰ সলনি গুড়ো দি দিব পাৰি। মই চেনি দিছোঁ আৰু এয়া মোৰ জলফাই মিঠা আচাৰ ৰেডি হৈ গ'ল। মই ইয়াত 1 কেজি জলফাইত মই 2 কাপ চেনি দিলোঁ, আৰু যদি তাতকৈ মিঠা খাব বিচাৰে আৰু আধা কাপ দি দিব পাৰে। এতিয়া মোৰ আচাৰখিনি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি থলোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম, তাৰপাছতহে মই বটলত ভৰাম। এইখিনি মোৰ আচাৰ বনোৱা হৈ গ'ল, ঠাণ্ডাও হৈ গ'ল। এতিয়া মই এই বটলটোত ভৰাই দিম। বটলটো মই ধুই পেলাই ৰ'দত শুকুৱাই থৈছোঁ। আচাৰ সদায় এনেকুৱা বটলত থ'ব লাগে। চিচা বটলত থ'লে বেছি ভাল হয়। আৰু ভালকৈ ধুই শুকুৱাই একেবাৰে পানী নোহোৱা কৰি ল'ব লাগে। মই এতিয়া ইয়াত ভৰাই দিম। ফ্ৰেণ্ডছ, মোৰ জলফাই আচাৰ বনোৱা হৈ গ'ল। খুবেই টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু বনাই মোলৈ কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু প্ৰথম যদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এতিয়া আহিছোঁ। বাই বাই।